Good morning, dear students. আজি আমি বীৰ চিলাৰায়ৰ বিষয়ে পঢ়িম। পাঠ নং 7, পেজ নম্বৰ 26। তোমালোকে উলিয়াই লোৱা। আমি আজি বীৰ চিলাৰায়ৰ বিষয়ে জানিম। কোন আছিল তেখেত? মহাবীৰ চিলাৰায়ৰ জন্ম হৈছিল আনুমানিক 1510 চনত। তেওঁৰ পিতৃ আছিল কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা মহাৰাজ বিশ্বসিংহ। বিশ্বসিংহৰ দুই পুত্ৰ নৰনাৰায়ণ আৰু শুক্লধ্বজ, যাক আমি পিছত চিলাৰায় হিচাপে জানো। ব্ৰহ্মানন্দ নামৰ এজন কাশীৰ সাধকৰ ওচৰত চিলাৰায় আৰু তেওঁৰ ভাতৃ নৰনাৰায়ণে শিক্ষা গ্ৰহণ কৰিছিল। চিলাৰায় সৰুৰে পৰা তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু শক্তিশালী যুঁজাৰু আছিল। তেওঁলোকে সংস্কৃত শিক্ষা গ্ৰহণৰ লগতে যুদ্ধবিদ্যাৰ শিক্ষাও লাভ কৰিছিল। চিলাৰায় চুত ৰজা আৰু চুত দেৱান ৰূপে জনাজাত। তেওঁ সঁচাকৈয়ে বৰ বাহুবলী পুৰুষ আছিল। এবাৰ আহোম কটকীৰ লগত নিজৰ শকতি দেখুৱাবলৈ শুকুলা পতাকা লৈ শুকুলা ঘোঁৰাত উঠি শুকুলা সাজেৰে শুক্লধ্বজে শত্ৰুক মহতিয়াই নিছিল। তেওঁৰ চিলাৰ দৰে গতি দেখি আহোমসকলে তেওঁক চিলাৰ ৰজা বা চিলাৰায় নামটো দিছিল। তেতিয়াৰে পৰা তেওঁক চিলাৰায় বুলি জনা যায়। তেওঁ এজন দয়ালু আৰু সহনশীল লোক আছিল। সকলো ধৰ্মৰ লোকক তেওঁ বিশ্বাস আৰু শ্ৰদ্ধা কৰিছিল। প্ৰজাহিতকৰ কামলৈ সদায় তেওঁৰ হেঁপাহ আছিল। বিদ্যাৰ হকে তেওঁ বহুতো টুল পতাই দিছিল। টুল মানে বিদ্যালয়। আগৰ দিনত টুল আছিল। বিদ্যালয়ক টুল হিচাপে গ্ৰহণ কৰা হৈছিল। বৰ্তমান বিদ্যালয়। তেওঁ অনেক আলিবাট বন্ধুৱাইছিল, পুখুৰী খন্দুৱাইছিল। চিলাৰায় ৰাজত্ব কালত দেশত অকামিলা লোকৰ সংখ্যা কমিছিল। তেওঁ যুদ্ধবন্দীক কাহানি অত্যাচাৰ কৰা নাছিল, বৰঞ্চ সিবিলাকক মাটি বাৰী দি নিগাজিকৈ বহুৱাইছিল। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰেৰে সমগ্ৰ অসমীয়া জাতিক একত্ৰিত কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ যেতিয়া আহোম ৰজাৰ ৰোষত পৰিছিল, তেতিয়া চিলাৰায়ে গুৰুজনাক নিজ গৃহত আশ্ৰয় দি তেওঁক ধৰ্ম প্ৰচাৰত সহায় কৰিছিল। চিলাৰায়ে ভুৱনেশ্বৰী নামৰ শংকৰদেৱৰ এগৰাকী ভতিজা ছোৱালীক বিয়া কৰাইছিল। যি সময়ত শংকৰদেৱৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ চলিছিল, তেওঁক নিষেধ কৰাৰ কুবুদ্ধি চলিছিল, অভিসন্ধি চলিছিল, সেই সময়ত যদি কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে আশ্ৰয় নিদিলেহেঁতেন, তেনেহলে আমি আজি গুৰুজনাৰ বিৰল অৱদানসমূহ কেতিয়াও নাপালোহেঁতেন। বীৰ চিলাৰায় অতিশয় সৎ পুৰুষ আছিল। ৰাজহুৱা ধনৰ এপইচাও তেওঁৰ নিজৰ বাবে খৰচ কৰা নাছিল, বৰং নিজে পোৱা উপহাৰ উপঢৌকনৰ হিচাপ নিয়াৰিকৈ ৰাখি থৈছিল। সেই সকলোখিনি কামাখ্যা মন্দিৰ সজোৱাৰ কামত খটুৱাইছিল বুলি জনা যায়। সংস্কৃত ভাষাত শিক্ষা লাভ কৰা চিলাৰায়ে সংস্কৃত ভাষাত গ্ৰন্থও ৰচনা কৰিছিল। এইজনা মহাবীৰ বসন্ত ৰোগত আক্ৰান্ত হৈ গংগাৰ পাৰত 1571 চনৰ চ'ত মাহত মৃত্যু হয়। গংগাৰ পাৰতে তেওঁৰ অন্তিম সৎকাৰ কৰা হৈছিল। এইজনা বীৰৰ স্মৃতিত 14 ফেব্ৰুৱাৰীৰ দিনটো বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয়, উদযাপন কৰা হয়। তোমালোকে জানা 14 ফেব্ৰুৱাৰীৰ দিনা বীৰ চিলাৰায় দিৱস হিচাপে আমাৰ বিদ্যালয় বন্ধ থাকে, হয়নে? আৰু সেই দিনটোৱে হৈছে বীৰ চিলাৰায়। এতিয়া তোমালোকে জানিলা বীৰ চিলাৰায় কোন আছিল, তেখেতে কি কি কৰিছিলে। ঠিক আছে, এতিয়া নেক্সট ক্লাছত আমি কুৱেশ্যন এনচাৰ্ছখিনি ডিছকাছ কৰিম। থেংক ইউ।